সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ সম্ভাষণ জনাই মই মৃদুস্মিতাই আন এটি নতুন ভিডিঅ' আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। এতিয়া যিহেতু শাৰদীয় বতৰ, সকলোৰে মন প্ৰাণ একদম উগুল থুগুল, আৰু শাৰদীয় বতৰতে আমিও অকণমান ফুৰি আহিলোঁ। আৰু এই ভিডিঅ'টোত মই তাকে দেখুৱাইছোঁ, আমি গৈ আছোঁ এখন বিশেষ ঠাইলৈ। আচলতে বিশেষ এই কাৰণেই কাৰণ এই ঠাইখন আমাৰ অসমৰ গৌৰৱ, আমাৰ সকলোৰে অতি আদৰৰ, অতি মৰমৰ, কাৰণ এই ঠাইখনৰ কাৰণেই বিশ্বত আমাৰ অসমৰ নাম উজ্বলি আছে। আৰু অকণমান পিছত সেয়াও ক'ম আমি ক'লৈ গৈ আছোঁ। এতিয়া আমি কোন কোন গৈ আছোঁ সেইটোৱে কৈছোঁ। মোৰ মানুহজন আৰু আৰ্হি, আমি তিনিজন, আৰু লগতে মোৰ মা আৰু মোৰ ভণ্টি। আমি এনেই ক'ৰবালৈ দূৰলৈ যাম বুলি ভাবিলে এনেও নিমিলে, কাৰণ স্কুল থাকে আৰু ভণ্টি যিহেতু নাৰ্ছ হয়, তাইৰো ডিউটি থাকে। আৰু এইবাৰ তাইও মিলাই আহিছে একেবাৰে কেইদিনমান ছুটি লৈ, আৰু আমাৰো যিহেতু পূজাৰ ছুটি আছে 4 দিন, গতিকে সেইখিনি মিলাই আমি 5জনে এনেকৈ ওলালোঁ। আৰু আশা কৰোঁ আমাৰ এই ট্ৰিপটো, আমাৰ এই ভ্ৰমণটো সফল হওক মা দুৰ্গাৰ আশীৰ্বাদত। আমি এই প্ৰথম দিনাখন গৈ এয়া পালোঁ এখন ৰিজৰ্ট নহয়, ঠিক ৰেষ্টুৰেণ্ট। আৰু সেই ৰেষ্টুৰেণ্টখনত সোমালোঁ ভাত খাবৰ কাৰণে। সেইখন হৈছে বৰঘৰ ৰেষ্টুৰেণ্ট। আমি দুপৰীয়াৰ সাজ ইয়াতে খাই বৈ ওলালোঁ একেবাৰে। আৰু মিষ্টাৰে সিফালে হোটেল বুক কৰিছে মানে সন্ধিয়া থাকিবৰ কাৰণে। গতিকে চিন্তা নাই, আমি যেনেকৈ হওক সন্ধিয়া সেইখিনি ঠাই গৈ পাম। গতিকে এতিয়া গৈ থাকোঁ। আৰু মই ভাবিছোঁ যে এই ট্ৰিপটো যিহেতু আমাৰ বহুদিনীয়া সপোন এটা, আৰু সেয়েহে এই ট্ৰিপটোৰ প্ৰতিটো দিনৰ ভিডিঅ' মই খণ্ডকৈ দিম। আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্টত। আৰ্হিক ইমান দূৰ এনেকৈ গাড়ীত বহুৱাই লৈ গৈ থকাটো খুব বেছি চেলেঞ্জিং, আৰু তথাপি তাই যেনিবা বহুতখিনি দূৰ খেলি যায় বা গান শুনি যায়, নাচি যায়। আৰু এনেকৈ আমি গৈ শেষত সন্ধিয়া মানে আমাৰ এই ডেষ্টিনেশ্যনটো, আজিৰ কাৰণে আমাৰ ডেষ্টিনেশ্যন হোটেলখন পালোঁ। আৰু এয়া হৈছে হোটেল প্ৰদ্যুৎ। এইখন আছে বিশ্বনাথ চাৰিআলিত। গতিকে আমি আজি ৰাতিটো ইয়াতে থাকিম, আৰু ইয়াত ৰাতিটো কটাই ৰাতিপুৱা এঠাইলৈ গৈ আছোঁ। আৰু ক'লৈ গৈ আছোঁ, কি কথা, সেয়া নেক্সট ভিডিঅ'ত জনাম, আৰু আপোনালোকেও নিশ্চয় জানিবলৈ আগ্ৰহী। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। দেখা যাওক কি হয় কাইলৈ। আৰু এয়া হৈছে আমাৰ মানে হোটেল ৰুমটোৰ এটা সৰু ভিডিঅ', সৰু ক্লিপ। আৰু আপোনালোকে হেৰি হৈ থাকিব আৰু চাই থাকিব ভিডিঅ' কেনেকুৱা পায়। আৰু আজিলৈ টাটা বাই বাই, আৰু পুনৰবাৰ সকলোকে শাৰদীয় দুৰ্গোৎসৱ আৰু শাৰদীয় বতৰৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালে থাকক মাৰ আশীৰ্বাদত।